অসম প্ৰিমিয়াৰ লীগ প্ৰথমবাৰৰ কাৰণে হ'বলৈ গৈ আছে আৰু যেনেকৈ তামিলনাডু প্ৰিমিয়াৰ লীগ হ'ল, অন্ধ্ৰপ্ৰদেশ প্ৰিমিয়াৰ লীগ, দিল্লী প্ৰিমিয়াৰ লীগ আমি দেখিছোঁ, তেনেকৈ এইবাৰ অসমতো হ'ব অসম প্ৰিমিয়াৰ লীগ প্ৰথমবাৰৰ কাৰণে। গতিকে ক'ত দিব, কেইটা টিম আৰু ইয়াৰে ফিক্সাৰ্ছ আহি গৈছে, অসম প্ৰিমিয়াৰ লীগৰ কোনদিনাখন কাৰ খেলা আছে, সকলোবোৰ কম এই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব। আৰু প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক ক্ৰিকেটিং ফেন্স। তো আসাম প্ৰিমিয়াৰ লীগৰ যদি মই কথা কওঁ, টোটেল 8টা টিম, অসম প্ৰিমিয়াৰ লীগত 8টা টিমে খেলিব। আৰু প্ৰথমতে মই টিমকেইটা এবাৰ কৈ দিওঁ যে টিমকেইটা আমাৰ কোন কোন মানে ডিষ্ট্ৰিক্টৰ পৰা টিম আছে, আপোনালোকেও শুনি লওক। তো প্ৰথম টিম হ'ল আমাৰ গুৱাহাটী ৰয়েলছ, তাৰপিছত যোৰহাট ষ্টেলিয়নছ, যোৰহাটবাসী ৰাইজৰ কাৰণে এইটো টিম, তেজপুৰ টাইটেন্স, ডিব্ৰুগড় ৱেৰিয়ৰ্ছ, বৰাক লেজেণ্ডছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ। তো এইকেইটা টিম, 8টা টিম টোটেল। আৰু বহুতে মানে বহুত ডিষ্ট্ৰিক্টৰ ফেন্স আছে যোনে বিচাৰিছিল যে আমাৰ কিয় টিম নাই, যেনেকুৱা যে নলবাৰী ডিষ্ট্ৰিক্টৰ কিয় টিম নাই, এটা টিম ডিজাৰ্ভ কৰে। কিন্তু চাওক, এইটো জাষ্ট এটা ফাৰ্ষ্ট এডিশ্যন, প্ৰথম বৰ্ষহে এইটো। আৰু আগন্তুক বৰ্ষত মই আশা কৰোঁ ইয়াৰ টিম নিশ্চয় এক্সপাণ্ড হ'ব, এক্সটেনশ্যন হ'ব লিগটো। যিহেতু সময় যোৱাৰ লগে লগে ইয়াৰ টিম বাঢ়িব, বেলেগ বেলেগ টিমো আহিব। আপোনালোকে যেনেকৈ IPL-ত আমি দেখিছিলোঁ, প্ৰথমতে কম টিম আছিল, তাৰপিছত বঢ়ালে, আকৌ ইয়াতো বঢ়াব, চাই থাকিব আপোনালোকে। তো যিয়ে নহওক, আৰু ইয়াৰে টিকেটৰ প্ৰাইচো বহুত কম বুলি শুনিছোঁ, 20 টকা মানৰ পৰা ষ্টাৰ্ট হ'ব। আৰু টিকেট কিমান টকাৰ এইবিলাকৰ যদি আপোনালোকক ভিডিঅ' লাগে কমেণ্ট কৰক, মই এটা টিকেটৰ কিমান পইচাত কিমান টকাত টিকেট পাব, তাৰ কিমানৰ টিকেট আছে এইবিলাকৰ কাৰণে এটা ডেডিকেটেড ভিডিঅ' বনাম। বাৰু যিয়ে নহওক, আজিৰ মই কথা ক'ম যে আসাম প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব, 23 আগষ্টলৈ মানে চলিব। তো 23 দিন চলিব আৰু 40খন গ্ৰুপ ষ্টেজৰ মেটচ হ'ব, আৰু 40খন গ্ৰুপ ষ্টেজ মেটচ হ'ব, আৰু 23 তাৰিখে ফাইনেল হ'ব, গ্ৰেণ্ড ফিনালে হ'ব। আৰু যদি মই কওঁ ইয়াৰে যি ব্ৰডকাষ্ট আমাৰ ষ্টাৰ স্পৰ্টছত দেখাব, তো সকলোৰে মানে পৰিচিত ষ্টাৰ স্পৰ্ট আৰু জিঅ' হটষ্টাৰত আমি চাবলৈ পাম। OTT-ত যদি চাব লাগে জিঅ' হটষ্টাৰত চাব পাব, আৰু নহ'লে টিভিত যদি চাব বিচাৰে আপোনালোকে সেইত চাব পাৰিব, ষ্টাৰ স্পৰ্টছত চাব পাৰিব। এতিয়া ফিক্সাৰৰ কথা কওঁ মই। ফিক্সাৰ আৰম্ভ হ'ব 1 তাৰিখৰ পৰা, মই ক'লোৱে 1 তাৰিখে আছে প্ৰথমখন মেটচ। আৰু টাইমিঙৰ কথাও মই ক'ম, প্ৰথমখন মেটচ আছে চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভছৰ মাজত। অপেনিং মেটচ হ'ব, 2টা বজাত হ'ব। তো 2টা বজাত, দুপৰীয়া 2টা বজাত মেটচখন হ'ব। সদায় 2খন মেটচ আছে ইয়াত, মই 1 তাৰিখৰ 2খন মেটচ দেখিছোঁ। তো 2খন মেটচ থাকিব, 2খন মেটচ আছে 1 তাৰিখৰ পৰা। আপোনাৰ টাইমিং হ'ল 2টা বজাত হ'ব মেটচ, প্ৰথম অপেনিং মেটচ। তাৰপিছত নেক্সট মেটচখন হ'ব গধূলি 7টা বজাত, 7 PM হ'ব। 7 PM অপেনিং মেটচ। অপেনিং ডেৰ মেটচ আছে তেজপুৰ টাইটেন্স ভাৰ্চেছ ডিব্ৰুগড় ৱেৰিয়ৰ্ছ। তো এইখন মেটচ 7টাত হ'ব, আৰু অপেনিং মেটচখন 2টা বজাত হ'ব, চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰেভছৰ মাজত। তো আপোনালোকে দেখিলে। আৰু বাকী যদি মই প্লে অফছৰ কথা কওঁ, ইয়াত প্লে অফছ 2খনেই হ'ব, ছেমিফাইনেল 1 আৰু ছেমিফাইনেল 2। এলিমিনেটৰ টাইপ ছিষ্টেম নাই ইয়াত। আৰু 21 আগষ্টত প্ৰথম ছেমিফাইনেল হ'ব, 2nd প্লেচ আৰু 3rd প্লেচৰ মাজত। আৰু মানে 2nd প্লেচ আৰু 3rd প্লেচৰ মাজত হ'ব। আৰু 21 তাৰিখে 7টা বজাত, প্ৰথম ছেমিফাইনেলখন 2টা বজাত হ'ব, ছেমিফাইনেল এদিনতে ফিনিছ হৈ যাব। আৰু 7টা বজাত হ'ব। ফাৰ্ষ্ট পজিশ্যনৰ লগত যি 4th প্লেচত থাকিব টিমটো, তাৰে ভিতৰত 2nd ছেমিফাইনেলখন হ'ব। তো এইটো হ'ব 2nd ছেমিফাইনেল। তাৰপিছত 23 তাৰিখে গধূলি 7টা বজাত ফাইনেল আৰম্ভ হ'ব। ফাইনেলখন 7টা বজাৰ পৰা হ'ব। তো এইখিনি হ'ল আসাম প্ৰিমিয়াৰ লীগৰ ইনফৰমেশ্যন। আৰু যদি মই ভেন্যুৰ কথা কওঁ যে মেচকেইখন ক'ত হ'ব, তো মেচকেইখন হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতে, গোটেইবিলাক মেটচ হ'ব। তো বৰ্ষাপাৰা আমাৰ যি ACA, আসাম ক্ৰিকেট এছ'চিয়েশ্যন বৰ্ষাপাৰা ষ্টেডিয়াম, তাতে মেচকেইখন হ'ব। আৰু টিকেট 20 টকাৰ পৰা আৰম্ভ হ'ব বুলি শুনিছোঁ, একদম কম 20 টকা 50 টকা এনেকুৱা হ'ব বুলি শুনিছোঁ। টিকেটৰ ভিডিঅ' লাগিলে মই কৈছোঁ কমেণ্ট কৰি দিয়ক, টিকেটৰ ওপৰত ভিডিঅ' ডেডিকেটেড বনাই দিম মই। কেনেকুৱা পাইছে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰক আপোনালোকৰ ক্ৰিকেট খেলা ফ্ৰেণ্ডছৰ লগত।
এতিয়ালৈ আহিছোঁ, গুড বাই। Audio Jungle.